বৰ্তমান মই উপস্থিত আছো ভাৰতীয় জনতা পাৰ্টিৰ উপসভাপতি শ্ৰী বিনস ভিলৰীয়া দেৱৰ বাসগৃহত আৰু তেখেতৰ সহধৰ্মণী হৰপথাৰ পৌৰসভাৰ ৭ নং ৱাৰ্ডৰ পৰা বিজয় সাব্যস্ত কৰিছে আৰু আপোনাক এনি ক্ৰনিকেলৰ ফালৰ পৰা স্বাগতম। যেহেতু বৰ্তমান হৰপথাৰ পৌৰসভাত 10 গৰাকী জয়ী সাব্যস্ত কৰিলে। এতিয়া আপোনালোকৰ মাজত শুনিব পোৱা মতে 10 জনীৰ মাজত পৰা আপোনাক পৌৰপতিৰ বাবে ৱাৰ্ড কেইটাই সিলেকশ্যন কৰিছে আৰু আপুনি তাৰ পিছত সম্ভাৱ্য পৌৰপতি হোৱাৰ এটা হৈছে। তো আপুনি ইয়াত জয়ী হোৱাৰ পৰিপ্ৰেক্ষিতত আপুনি কাক মানে ক্ৰেডিট দিব বিচাৰে? হয়, নমস্কাৰ। আমাৰ যেটো বিজেপি আৰু এজেপি মিত্ৰ জোঁটত 10টা ৱাৰ্ডত মানে 8টা ৱাৰ্ডত বিজেপিৰ আৰু 2টা ৱাৰ্ডত এজেপিৰ প্ৰাৰ্থী দিয়া হৈছিল আৰু সকলোবিলাকে জয়ী হৈছে। এইটো ক্ৰেডিটটো সকলো কাৰ্যকৰ্তা বিজেপি এজেপিৰ আৰু সকলো ৰাইজলে আমাৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া তেওঁৰ জনপ্ৰিয়তা আৰু লগতে মোৰ বিজয়ৰ মই ক্ৰেডিট মোৰ হাজবেণ্ড দিনেশ ভিলৱাৰীয়া এওঁক সকলোকে দিব বিচাৰিছো। মানে সকলোকে জনসাধাৰণৰ পৰা সকলোকে মানে আপুনি ক্ৰেডিটটো দিব বিচাৰিছে? হয়, আমাৰ কাৰ্যকৰ্তাসকলে বহুত ভাল কাম কৰি আছে। আমাৰ বিশ্বজিৎ ফুকন ডাঙৰীয়াই সমাজৰ উন্নয়নৰ কাৰণে বহুত পদক্ষেপ লৈছে। এইবিলাক সকলোৱে ক্ৰেডিট আছে মানে। বহুত ভাল। যেহেতু আপোনাৰ ৱাৰ্ড সকলে আপোনাক এতিয়া পৌৰপতিৰ বাবে নিৰ্বাচিত কৰিলেই, যেহেতু শপত গ্ৰহণ এতিয়ালৈকে হোৱা নাই, যদি শপত গ্ৰহণ হোৱাৰ পিছত আপুনি হৰপথাৰ পৌৰসভাৰ উন্নয়নমূলক পদক্ষেপ কি লোৱা হ'ব আপুনি এনে আপোনাৰ চিন্তাত? প্ৰথম ৰাস্তা ঘাটৰ উন্নয়ন, ড্ৰেইনৰ সমস্যাবিলাক দূৰ কৰা হ'ব। ষ্ট্ৰীট লাইটৰ অলপ সমস্যা আছিলে, কিন্তু সেইবিলাক এতিয়া লগোৱা হৈ আছে, কাম চলি আছে। সেইবিলাকৰ ভালেমানখিনি লগোৱা হ'ল আৰু যিবিলাক আঁচনি আহিছে বৃদ্ধ পেঞ্চন পোৱা যোগ্যজনে পাব লাগে, বৃদ্ধ পেঞ্চন হওক বা ঘৰ হওক, বহুত এনেকুৱা আঁচনি আছে যিবিলাক সাধাৰণ ৰাইজে যিবিলাকৰ প্ৰয়োজন আছে বা অসুবিধা আছে তেওঁলোকে সেইখিনি পাব লাগে। সেইখিনি আমি পদক্ষেপ ল'ম।